হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু লক্ষী পূজা, সেয়ে মায়ে চাকিখিনি ধুনীয়াকৈ ধুই পখালি অলপ শুকাই থৈ দিছে। লগতে আপোনালোক সকলোকে মোৰ ফালৰ পৰা লক্ষী পূজাৰ শুভকামনা জনালোঁ। এয়া মায়ে আগফালে গোবৰ মাটিৰে গোটেই চোতালখন একদম ৰাস্তালৈকে মুচি ধুনীয়াকৈ চাফা কৰি থৈ দিছে। এতিয়া আপোনালোকক ভিতৰৰ আয়োজনখিনি দেখুৱাম। এয়া মায়ে ক্ষীৰ বনাবলৈ গেছত গাখীৰ গৰম কৰি আছে। আজিৰ এই শুভ লক্ষী পূজাত ক্ষীৰ অকণ নিদিলে জানো ভাল হ'ব, সেয়ে মায়ে ক্ষীৰ বনোৱা যোগাৰ কৰি আছে। ক্ষীৰ বনাবলৈ মায়ে এয়া 2 টেমা চাউল ধুনীয়াকৈ ধুই পখালি থৈ দিছে। এয়া গাখীৰকণ গৰম হোৱাত মায়ে চাউলকেইটা দি দিছে। চাউলৰ লগতে তেজপাত আৰু কাজু খিচমিচো দিয়া হ'ব। ক্ষীৰকণ বনোৱাৰ লগতে আনফালে ভণ্টিয়ে এয়া মাৰ চৰণত দিবলৈ চুজি অকণো বনাই আছে। চুজিখিনি এতিয়া অলপ টাইম ভাজি থাকিব, যেতিয়ালৈকে অলপ ৰঙা নহয়। চুজিখিনি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াত খিচমিচ আৰু চেনি দিয়া হৈছে আৰু এতিয়া অলপ সময় আকৌ ভাজা হ'ব। এতিয়া লক্ষ্মী মাৰ ফটোৰ আগত সকলোখিনি আগবঢ়াই দিয়া হৈছে। প্ৰসাদ আৰু মিঠাই লগতে ধান আৰু সোণ সকলোখিনি আগবঢ়াই দিয়া হৈছে। লক্ষ্মী মাক মিঠাইৰ ভিতৰত এয়া দিয়া হৈছে ক্ষীৰ, বৰফি আৰু নাৰিকলৰ লাডু। সকলোখিনি মাৰ আগত ধুনীয়াকৈ অৰ্পণ কৰা হৈছে। আনফালে এয়া গডৰেজ আৰু বাকচৰ ওচৰত এগছ চাকি জ্বলাই দিছে। আজি সকলোতে চাকি দিব লাগে। আৰু এইগছ দিছে গোহালিত, কাৰণ তাত চৰাই-চিৰিকটি আছে। আৰু এইগছ দিছে আমাৰ বনাই থোৱা আধৰুৱা ঘৰটোত। আৰু আনফালে মায়ে লিংগ আৰু তুলসী তলত চাকি জ্বলাবলৈ যোজা কৰিছে। আন্ধাৰ যিহেতু মই লাইটটো জ্বলাই দিছোঁ চাকি জ্বলাবলৈ। আৰু শেহতীয়া চাকি দুগছ জ্বলাই হৈ গ'ল দুইফালে। আৰু এইগছ দিছে পদূলিৰ মুখত। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ শুভৰাত্ৰি।